বাবা কথাটো ভাবে মোৰ হাৰ্টবিট বাঢ়ি গৈছে বাবা এই বেটা মোৰ এই মিছন সাকসেস কৰাত তই মোক সহায় কৰিছ এই ৰুবুল বোলা ল'ৰাটোৰ মূৰটো ফালি দিয়া সহজ হৈ গৈছে কাবু কৰিব লাগে মই ভালদৰে জানো ইমান খং কিয় কৰিছে ইমান পাগলামি কিয় কৰিছে পাগলামি কৰিবলৈ আপোনাৰ ল'ৰাই মোক বাধ্য কৰাইছে আপোনাৰ ল'ৰাৰ কাৰণে মোৰ ভাইটি নাৰ্ছিং হোমত পৰি আছে মোৰ ল'ৰাই যে আপোনাক মাৰিছে তাৰ কি প্ৰমাণ আছে জ্ঞান ঘূৰাই পাই ৰুবুলে সকলো কথা কৈছে ক'ত আছে আপোনাৰ ল'ৰা মাতক উলিয়াই দিয়ক সব বুজাই দিওঁ চাওক খংটো কণ্ট্ৰল কৰক কণ্ট্ৰল খংটো কণ্ট্ৰল কৰক হাতৰ দাখন নমাওক এইখন বলিকথা দা হয় বলিকথা দা এই দুখন হাতেৰে মাৰ পূজাত বহুত বলি দিলোঁ এতিয়া নৰবলি দিম নৰবলি ক'ত আছে আপোনাৰ পাখণ্ড পুতেকটো মাতক চাওক বুজাই দিওঁ চাওক কথাবিলাক অলপ ঠাণ্ডা মগজুৰে ভালদৰে ভাবি চিন্তি কাম কৰক চাওক মোৰ ভাইটি নাৰ্ছিং হোমত পৰি আছে তাৰ যদি কিবা হ'ব লগা হয় নহয় আপোনাৰ ল'ৰাৰ ডিঙি কাটি মই জেললৈ গুচি যাম মোৰ ল'ৰাটোৰ ডিঙিটো কাটিলে যদি আপোনাৰ ভাইটো সুস্থ হৈ উঠে মোৰ তাত ক'ব লগা একো নাই কিন্তু মই আপোনাক এটা কথা ক'ম এইবিলাক খংগাত কণ্ট্ৰল কৰক কেনেকৈ আপোনাৰ মৰমৰ ভাইটোক সুস্থ কৰিব পাৰি সুস্থ কৰি তুলিব পাৰি সেই চিন্তাটো কৰক বৰ্তমান সি নাৰ্ছিং হোমত ICUত সোমাই আছে তাক ভাল কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হয় নাজানো কিন্তু দোষীক ধৰিব পাৰিলে খুদে মোলে বাহিৰ কৰিম চাওক আপুনি এতিয়াহে আচল পইণ্টলৈকে আহিছে আপোনাৰ ভাইটোৰ ট্ৰিটমেণ্টৰ কথা আছে তাৰ টকা পইচাৰ কথা আছে নাৰ্ছিং হোমৰ বিলৰ কথা আছে গতিকে আপুনি অনুমান কৰিব পাৰিছেনে যে কিমান টকা লাগিব মই কেনেকৈ ক'ম মই কেনেকৈ কৰিম আপুনি সুধি আহক মই কৈছোঁ কমচে কম 5 লাখ টকা লাগিব ইমান টকা লাগিবনে আৰু ইমান টকা মই ক'ৰ পৰা যোগাৰ কৰিম কোনে মোক সহায় কৰিব কোনে কৈছে পূজাৰী দেও আপোনাক সহায় কৰা মানুহ নাই মই হ'লো ধাৰ্মিক মানুহ মই মানুহক সহায় কৰি ভাল পাওঁ চাওক মই পূজা পাৰ্বণৰ লগত জড়িত মানুহটো সেইকাৰণে আপোনাক মই এটা ভাল কথা কৈছোঁ যে আপোনাৰ ভাইটোৰ হস্পিটেলত যিমানখিনি বিল হয় সমস্ত বিল মই পৰিশোধ কৰিম কেৱল আপুনি মোক এটা সহায় কৰিব লাগে কি হয় চাওক বুজাই দেও আপুনি থানালৈ যাওক থানালৈ গৈ থানাৰ পৰা কেছটো এটা এক্সিডেণ্ট কেছ বুলি কেছটো উঠাই লওক কি উঠাই লম মিছা মাতিম ভাইটি যদি সুস্থ হয় মই মিছা মাতিম চাওক আপুনি একো টেনশ্যন নল'ব আপোনাৰ টকা আপুনি পাই যাব সময়ত পাই যাব আৰু এটা আপুনি কাম কৰি দিলে হ'ল আপোনাক মই আগতেও কৈছোঁ যে মূৰ্তিটোৰ মেজাৰমেণ্টৰ ফটোখন অতি সোনকালে মোক আনি দিয়ক মই কৈছোঁ আপুনি একো টেনশ্যন নল'বলৈ নালাগে মই আপোনাৰ সমস্ত পইচা দি দিম আপুনি যাওক